হেল্ল' এভৰিৱান, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনৰ মূৰত আমি খাবলৈ লৈছোঁ চিকেন ৰ'ষ্ট কৰি। আৰু বহুত দিনৰ পৰা আমি ভাবি আছিলোঁ এনেকৈ খাম বুলি, সময় সুবিধা মিলা নাছিল। আৰু আজি বহুত দিনৰ মূৰত ভণ্টিহঁতৰ ঘৰলৈ আহিল, সেয়ে বোলো খায়েই দিওঁ আজি। তো এয়া ভণ্টিয়ে ষ্টিকডাল বনাই আছে আৰু এয়া আছে ভণ্টিৰ হাজবেণ্ড। আৰু এইফালে মায়ে ধুনীয়াকৈ হালধি নিমখ কিবাকিবি এনেকৈ মছলা চছলা দি মাংসটো চিলাই আছে। আৰু ধুনীয়াকৈ এইফালে দি মাংসবিলাকো ৰ'ষ্ট হৈয়ে আছে। আৰু আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাব। ইফালে ভণ্টি আৰু মই টেষ্ট কৰি চাইছোঁ মাংসবিলাক সিজিছেনে নাই। মাংস বাৰু ধুনীয়াকৈ সিজি গৈছে আৰু কৈছোঁ ন বহুত টেষ্টি হৈছে। এইফালেদি ভণ্টিয়ে বিলাহী চাটনি বনালে মাংসৰ লগত খাবৰ বাবে। আৰু এনেদৰে কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব। মই বাৰু বহুতেই ভাল পাওঁ আৰু আমাৰ ঘৰৰ সকলোৰে প্ৰিয় এনেকৈ। আৰু এইফালে আমাৰ মাংসও ৰেডি হৈ গ'ল, একদম টেষ্টি হৈছে, বহুত টেষ্টি হৈছে। আৰু আমি সকলোৱে খাই লওঁ আৰু মই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আন এটা ভিডিঅ' লগ পাই আছোঁ। থেংক ইউ, বাই বাই।